হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। এয়া মোৰ ভাগিন, তাই কালি আহিলে পূজা চাবৰ কাৰণে। এয়া মা আৰু মই লাগি আছোঁ ব্ৰেকফাষ্ট বনোৱাত। এয়া ৰুটি বনাইছোঁ, এয়া চব্জি কাটি থোৱা আছে, মায়ে চব্জি বনাবলৈ লৈছে। এয়া সকলোৱে বহি তলতে ব্ৰেকফাষ্ট কৰি আছোঁ। ব্ৰেকফাষ্ট কৰি মা আৰু মই আৰু ভাগিনজনী অলপ ওলাই গ'লোঁ। এয়া ৰ'দ দি আছে, সেইকাৰণে পূৰা উৰণি বাৰণি লৈ গৈ আছে। এই গাঁৱৰ পৰা উভতি আহিছোঁ আমি। উভতি আহি ভিডিঅ' নকৰিলোঁ। এয়া একেবাৰে সন্ধিয়াৰ দৃশ্য। সন্ধিয়া আমি সকলোৱে পূজা চাবৰ কাৰণে ওলাই গ'লোঁ। এয়া বান্দৰদৰা পূজা মণ্ডপ। ইমান ধুনীয়া লাগিছে, গোটেইখন লাইটেৰে জিকমিকাই আছে। পূজা মণ্ডপবোৰ ইমান ধুনীয়াকৈ সজায় ন আজিকালি। এয়া গোটেই পূজা মণ্ডপবোৰ চাই গৈ আছোঁ। সকলোতে আমি সোমোৱা নাই। এয়া হাৰমতি এভাগ মণ্ডপত আমি সোমালোঁ। তাতো ইমান মানুহৰ ভিৰ দেখিছেনে। এয়া গুৱাহাটীৰ স্মৃতি ডিজাইনত বনাইছে। ইমান ধুনীয়া লাগিছে, লাইটবোৰ জিকমিকাই আছে। গোটেইখন সকলোতে মানুহ। ইয়াৰ ভিতৰত গৈ মই পূজা কৰি ল'লোঁ। আকৌ এবাৰ মণ্ডপ দেখাই দিছোঁ। এজনী মই মানুহক চাই ফুৰিছোঁ। এয়া মা। এয়া তাৰ পৰা উভতি আহিলোঁ। এয়া লালুকৰ দিছোঁ। লালুকতো সেই চবতে মানুহৰ ভিৰ। এয়া এভাগ শিৱ মন্দিৰত পাতিছে, ইমান ধুনীয়াকৈ সজাইছে। তাত আমি সোমালোঁ। ইয়াতো সেই একে মানুহৰ ভিৰ। ইয়াত এভাগ মাটিৰে এভাগ প্ৰতিমূৰ্তি বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। ইমান ধুনীয়া লাগিছে দেখি। ইয়াত ভোলে বাবা মূৰ্তি, লিংগ চব তেনেকৈ বনাইছে। এয়া লাইটে ৰঙা নীলা লাইটে মানুহবোৰ ৰঙা নীলা কৰি আছে। ইয়াৰ ভিতৰত আমি সেৱা কৰি ল'লোঁ। তাৰ পৰা উভতি আহিলোঁ। উভতি আহি বিহপুৰীয়া আমি এভাগ মণ্ডপত সোমাইছোঁ। তাত প্ৰত্যেকবাৰে সোমাওঁ, সেইকাৰণে এবাৰ তালৈ আহিলোঁ। এয়া দেখিছে ইমান ধুনীয়াকৈ সজাইছে, কিন্তু এবাৰ আমি এই মণ্ডপটো সোমাব নোৱাৰিলোঁ। ইমান মানুহৰ ভিৰ আছিলে, ওপৰত পাতে, সেইকাৰণে ওপৰলৈ নগ'লোঁ আৰু। বাহিৰৰ পৰাই দেখাইছোঁ। বাহিৰতে আমি অলপ টাইম ৰ'লোঁ। তাৰ পৰা ওলাই আহি বাটতে আমি কিবা এটা খাব সোমালোঁ। খাই বৈ ৰাতি দিছোঁ। ৰাতি চব শুই আছে। ভাগিনজনী শুই থাকিলে, মা, ভাইটি আৰু ভাইটিৰ লগৰ এজন। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। সকলোকে চোৱাৰ বাবে বহুত ধন্যবাদ। আকৌ এবাৰ নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই।